Welcome back to my YouTube channel Assamese Game. তো ফ্ৰেন্ডছ আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে IAS ইণ্টাৰভিউৰ লগত জড়িত কেইটামান প্ৰশ্ন আৰু তাৰ উত্তৰ বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 5 + 5 = 11 কেনেকৈ হয়? আনসাৰ ভুল হ'লে হয়। কুৱেশ্যন নম্বৰ 2 ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি চিম ব্যৱহাৰ কৰে? আনসাৰ BSNL চিম ব্যৱহাৰ কৰে। কুৱেশ্যন নম্বৰ 3 সেইটো কি বস্তু যিটো বাহিৰত ফ্ৰীত পায় আৰু হস্পিটেলত পইচা দিব লাগে? আনসাৰ অক্সিজেন। কুৱেশ্যন নম্বৰ 4 মানুহ এজনৰ মৃত্যু হ'লে কিমান সময়লৈকে মানুহৰ মগজুটো জীৱিত অৱস্থাত থাকে? আনসাৰ 7 পৰা 10 মিনিটলৈকে। কুৱেশ্যন নম্বৰ 5 তলৰ ছবিকেইটা চাই চিনেমা এখনৰ নাম কোৱা? আনসাৰ হাউচফুল 4। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।